ইয়াতে অঁ মানে এইটো বাহিৰত যে বাহিৰৰ ঠাই যেন লাগে এডোখৰ টাৰ্ণিং আছে যে হেল্ল' গাইজ আপোনালোকৰ সকলোৰে ভালেই চাগে আজি মই আহি গ'লোঁ চৰাইদেউ মৈদাম আৰু এইফালে আমাৰ ভাৰ্গৱে টিকেট লৈ আছে এটা টিকেটৰ দাম 25 টকা আৰু আমি পাঁচটাই গৈছোঁ 125 টকা হৈছে আৰু আপোনালোকো আহিব চৰাইদেউ মৈদাম চাবৰ কাৰণে আৰু এফালৰ যিটো ষ্টেট আৰু চেণ্ট্ৰেল আছে ষ্টেটতো প্ৰায় বন্ধ হৈ আছে কিবা কাম চলি আছে ভিতৰত সেইটো কাৰণে এইটো যিটো দেখিছে এইটো গেটত লক আছে তাতে আমি এতিয়া যাব নোৱাৰোঁ মোৰ সোমাব ইচ্ছা আছিলে কাৰণ আমি প্ৰথম আহোঁতে মই সেইটোতে চাইছিলোঁ ষ্টেটতে চাইছিলোঁ বৰ্তমান এতিয়া আমি সোমাব লাগিব চেণ্ট্ৰেলতে আমি চাই যাম এয়া সোমাইছোঁ চিকিউৰিটিয়ে আমাৰ টিকেটটো চেক কৰিছে আৰু ভিতৰত একো লৈ নাযাবলৈ কৈছে আমি অকল পানী লৈ গৈছোঁ পানীৰ বাহিৰে তাতে একো নিব দিয়া নাই কাৰণ লেতেৰা হ'ব পৰিৱেশটো আৰু এইটো নিনিয়াই ভাল কাৰণ আৰু এইখিনি যি ধুনীয়াকৈ এইখিনি গোটেই কেনেকৈ মৈদামবিলাকৰ কাৰ আছে কি কথা ইয়াত লিপিবদ্ধ কৰি থকা হৈছে আৰু ব'লকচোন আমি এতিয়া ভিতৰলৈ গৈ থাকোঁ কিমানেই ধুনীয়া পৰিৱেশ আপোনালোকে চাওকচোন বহুত ধুনীয়া পৰিৱেশ মানে গৈয়ে ভাল লাগিছে চাফ চিকুণ বহুত ভাল এতিয়া আমি ভিতৰলৈ গৈ থাকোঁ কাৰণ মই চেণ্ট্ৰেলটোত ফাৰ্ষ্ট টাইম আহিছোঁ চাবৰ কাৰণে আৰু কেক বনাই এই মৈদামটো দেখিছে নহয় মৈদামটো চাগে খান্দিছে চৰকাৰে খান্দিছে ভালকৈ চাগে ইয়াক আকৌ বনাব ধুনীয়াকৈ সেইটো কাৰণে এইটো খান্দিছে আৰু এজন ৰজা ঢুকালে আৰু ৰজাক কি কি দৰকাৰ হয় ধন সোণ আদিৰ পৰা গোটেইখিনি তেওঁৰ লগত মানে দিছিল এনেকৈ মৈদামৰ ভিতৰত ৰজাৰ লগত দি দিছিল আৰু ধুনীয়াকৈ পকাৰে গাঁঠি তাৰপিছত ওপৰত মাটি জাপি দিছিল এনেকৈ ওখ এটা ঢিপ তেনেকুৱা হৈ গৈছিলে তাকেই মানে মৈদাম বুলি কোৱা হয় এতিয়া আমি তাকে মৈদাম বুলি কওঁ এইটো দেখিছে নহয় লাঠিডালৰ সৈতে এইটো এটা সৰু কোঠা আৰু ইয়াৰ ভিতৰতে ৰজাক থৈ দিয়া হৈছিল কম ওখ নহয় কিমান মানুহ দৰকাৰ হৈছিলে চাগে ন এইবিলাক হেৰি কৰোঁতে এইটো এটা ওপৰত পকা আছে হয়নে আৰু চাওকচোন ইমান ওখ মানে এটা টিলা ধৰি লওক মৈদামবিলাক কেনেকৈ বনাইছিলে আগৰ দিনতো কোনো জেচিপি নাছিলেই তথাপিতো ইমান মানুহে কষ্ট কৰি এটা মৈদাম তৈয়াৰ কৰিছিলে আপোনালোকে দেখিছেনে তলত এইবিলাক খাল গাঁত টাইপৰ আছে সেইবিলাকৰ পৰা মাটি তুলি তেওঁলোকে এনেকৈ জাপি দিছিলে ওখকৈ এইবোৰ খালবোৰ দেখিছে নহয় এইবিলাকে তেনেকৈ খান্দি পিনি ওপৰত জাপি দিছিলে আৰু এনেকুৱা আছিলে যে আমাৰ ৰজা মৰাৰ আগতে মৰিলে বুলি এইটো প্ৰচাৰ কৰা নাছিলে যেতিয়া এজন ৰজা পাতে তাৰ পিছতহে ৰজা মৰিল বুলি প্ৰচাৰ কৰিছিল আৰু এই মৈদামবিলাকত ৰজাৰ লগত যিবিলাক ধন সোণ দিয়া হৈছিলে সেইবিলাক মোগল সেনাপতি মীৰ জুমলাই অসম আক্ৰমণ কৰিবলৈ আহোঁতে গোটেইবিলাক খান্দি নিজৰ দেশলৈ লৈ গৈছিল মৈদাম চালোঁ ভাল লাগিলে এতিয়া ঘৰলৈ যাওঁ আৰু চাওঁ ভোকো লাগিছে দুপৰীয়া একো খোৱা নাই এতিয়া কিবা এটা গোটেইকেইজনে খাই ল'ব লাগিব এতিয়া আমি গৈ থাকোঁ ইমান ধুনীয়া ঠাণ্ডা বতাহ আহিছে এতিয়া সোণাৰী পালোঁ সোণাৰী ইয়াতে অলপ ফটো উঠিলোঁ ফটো উঠি আৰু যাওঁ ঘৰলৈ কিবা এটা খাই লওঁ আৰু এইটো পুখুৰী হয় এনেকুৱা ধুনীয়া ঠাণ্ডা বতাহ আহি আছে ইয়াতে আৰু আমি এতিয়া ঘৰত
যাওঁ। কিমান ৰ'দ দিছে চোকা, অলপ সন্ধিয়া আহিব লাগিছিলে, আমিও একেবাৰে পূৰা দুপৰীয়া আহি গৈছোঁ। তথাপিতো ভাল লাগিলে ফুৰি। এতিয়া গৈ থাকোঁ ঘৰলৈ। হোৱা চবেই আক্ৰমণ কৰাত লাগিছে। আক্ৰমণ কৰি থাকা বটিষ্টা সৈন্যই আক্ৰমণ কৰিব লাগিছে নিজে। ভাল লাগিলে দেই খাই। মোক চিনি পাইছা নাই? পাইছা নাই? পালোঁ।